নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া 11 নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। খিৰিকীৰ পৰ্দাখন আঁতৰাই এবাৰ বাহিৰলৈ চালোঁ। আকাশখন আজি গোমা। আবেলিলৈ বৰষুণ দিব চাগে। আজিকালি দৌৰিবলৈ নাযাওঁ, ৰুমতেই যি পাৰোঁ বেছিক ৱৰ্কআউটখিনি কৰি লওঁ। আজি কিন্তু সেইবোৰ একোৱেই নহ'ল। শিৱাই 6 বজাতে উঠি মোকো উঠাই দিলে। ভাল বিহু লাগিছে মানে। তললৈ গৈ গৰম পানী আনি ৰুমতে গ্ৰীণ টি বনাই মোকো দিলে। চাইহে আছোঁ মই। গোটেইজনী ক'ব নোৱাৰা হৈ আছে। বিচনাত কাপোৰ, মেকআপৰ বস্তু গোটেইখিনি মেলি লৈছে। গা ধুবলৈ যাওঁতেও মোক আকৌ নুশুবলৈ কৈ থৈ গ'ল। আৰু কিবা কিবি কৈ আছিল, মইহে টোপনিয়াই থাকোঁতে একো নুশুনিলোঁ। তাই বাথৰুমত সোমোৱালৈকেহে ৰৈ আছিলোঁ। ব্লেংকেটখন টানি আনি আকৌ শুই থাকিলোঁ। কিমান দেৰি হ'লেও গমেই নাপালোঁ। মোবাইলৰ নটিফিকেশ্যন শুনি খকমকাই উঠিলোঁ। 8 বাজিবৰ হ'ল। শিৱাই নিজৰ মেকআপখিনি কৰি হাতত শাৰীখন লৈ মুখখন ফুলাই বহি আছে। খং উঠিলেও একো নহয় তাইৰ। গালি পাৰিব নাজানেই চাগে। হোৱাট চিট। চৰি। টাৱেলখন লৈ দৌৰি দৌৰি বাথৰুমত সোমালোঁ। চুলিত কালি তাইয়ে তেল লগাই দিছিল, ধুব লাগিব। মিনিমাম আধা ঘণ্টা লাগিব। শিৱাই যিহেতু গান গাব, গতিকে তাইৰ ইনষ্ট্ৰুমেণ্টৰ লগত প্ৰেক্টিচ কৰিবলৈও আছে। নিজৰ ওপৰতে খং উঠিল। কেবখন সময়ত নাপালে বহুত দেৰি হৈ যাব। লৰালৰি গৈ গা ধুই ওলাই আহিলোঁ। তিতা চুলিখিনিত টাৱেলখন মেৰিয়াই যিমান পাৰোঁ খৰধৰকৈ শিৱাক শাৰী পিন্ধাবলৈ লাগিলোঁ। তাই মনে মনে ৰৈ আছে। মই যেনেকৈ কৰিবলৈ কৈছোঁ কৰি আছে। ডান শিৱা, ইউ ষ্টাৰ্ট। আই উইল কাম লেট। গোটেইজনী একেবাৰে জ্বলি পকি উঠিল। মোক লগত লৈহে যাব। মোক বিচনাত বহুৱাই ৰুমলৈ আনি থোৱা ব্ৰেকফাষ্টৰ প্লেটখন আগবঢ়াই দিলে। ইডলি আৰু নাৰিকলৰ চাটনি। চকু দুটা টেলেকা কৰি খাবলৈ দেখুৱালে। মই খাওঁ মানে তাই হেয়াৰ ড্ৰায়াৰ লৈ মোৰ চুলি শুকুৱাবলৈ লাগিল। ষ্ট্ৰবেৰী এণ্ড মিণ্ট, ৰাইট। চৰচৰণি খাই গ'লোঁ। অনিৰুদ্ধৰ ওঠৰ কোণৰ হাঁহিটোলৈ মনত পৰি গ'ল। খাই উঠি শিৱাৰ কুৰ্তাটো পিন্ধিবলৈ লৈ ৰৈ গ'লোঁ। ইমান জাকজমক কাপোৰ মই নিপিন্ধোৱেই। মোৰ প্ৰায়বোৰ কাপোৰ ক'লা নাইবা গ্ৰে কালাৰৰ। কিন্তু শিৱাই এইটো মোক বহুত মৰমত দিছে, গতিকে মানা কৰাৰ প্ৰশ্নই নুঠে। পিন্ধিলোঁ। এইবাৰ তাইৰ মেকআপৰ বস্তু উলিয়াই আনিলে। ন' ৱে, আই এম নট গনা উইয়াৰ মেকআপ। ন'। তাৰ পাছত এখন যুদ্ধ। হাজাৰ তৰ্ক বিতৰ্কৰ পাছত ফাউণ্ডেশ্যন, কাজল আৰু পাতল গোলপীয়া লিপ কালাৰত দুয়োজনী ৰাজি হ'লোঁ। বাকীবোৰ সামৰি থওঁতে তাই ভুৰভুৰাই থাকিল। কেৱল মেকআপ নহয়, তাইৰ কোনোবা ককায়েকে অনা গুচ্চিৰ পাৰফিউমো সানি দিলে মোৰ গাত। সকলো কৰি চুলিখিনি ঠিক ঠাক কৰি হোৱাৰ পাছতহে মোক আইনা চাবলৈ দিয়া হ'ল। নিজক চাবলৈ বৰ বেছি উৎসাহ নাথাকে মোৰ আজিকালি। 26 বছৰীয়া জীৱনত বহুবাৰ নিজক নিজৰ ওচৰত হাৰি যোৱা দেখিছোঁ। কোনেও নেদেখা মোৰ ভিতৰৰ মানুহজনীক মই আইনাত দেখা পাওঁ। ভয় লাগে। নিজক পুতৌ কৰিবলৈ মোৰ সাহস নাই। নিজৰ চকুত চকু থৈ হেৰাই যোৱাৰ ইচ্ছা মোৰ নাই। মুখৰ আগত ডাঙৰ আইনাখন ধৰি এমুকুৰা হাঁহি লৈ ৰৈ আছে তাই। নিজক চোৱাৰ আগতে তাইকহে চালোঁ। মোৰ পৰা কি শুনিব বিচাৰিছে বুজি পালোঁ। উজ্জ্বল ৰঙৰ শিৱাক আজি নীলা শাৰীখনেৰে পৰীৰ দৰে লাগিছে। বাহিৰে ভিতৰে ধুনীয়া তাই। সেইবাবে মোকো সজাব খুজিছে তাইৰ দৰে। এইবাৰ মই নিজকে ভালকৈ চালোঁ। শিৱাৰ হাজাৰ প্ৰচেষ্টা, নতুন কাপোৰ, খুলি ৰখা চুলি, ওঠৰ পাতল গোলপীয়া, সকলোবোৰ মিলিও মোক ধুনীয়া সজাব নোৱাৰিলে। এটা হাঁহিৰ প্ৰয়োজন আছিল। সেই হাঁহিটো কোনেও আনি দিব নোৱাৰে। হেৰাই থাকিল কেতিয়াবাই। মেনে আচ্ছা মেকআপ কিয়া না? হা, থেংক ইউ। বেগ সামৰি দুয়োজনী খৰধৰকৈ নামি আহিলোঁ। 9 বাজি গ'ল। শিৱাৰ ফোনত বাৰে বাৰে তানিয়াই ফোন কৰি আছে। তাৰমানে অনিৰুদ্ধ আৰু তানিয়া অফিচত হাজিৰ। দেৰি হৈছে আমাৰ। দুয়োজনীয়ে কেব বিচৰাত লাগিলোঁ। মই পাৰিলেও শিৱাই শাৰী পিন্ধি বাছত ওলমি যাব নোৱাৰে। এইটো সময়ত কেব পাবলৈও দিগদাৰ।
ৱেইটিং টাইম বহুত বেছি। উপায় নাপাই আয়ুক ফোন কৰিলোঁ, সেইটো শুইয়ে উঠা নাই। নাযাওঁ নথওঁ কৰি বিয়েৰ খাবলৈ পইচা দিম বুলি কোৱাত আহিবলৈ মান্তি হ'ল। শিৱাক তাৰ লগত পঠিয়াই মই বাছত যাম। অলপ সময় পাছত জপৰা চুলি আৰু ফুলা ফুলা চকুৰে আয়ু ওলালহি বসন্তীলৈ। তোক ছোৱালী ছোৱালী লাগিছে বে, চাফা চাফা একদম, গা ধুলি ন আজি? চুপ, এইক তই নমাই থৈ আহ। তেতিয়ালৈকে শিৱাই সিফালে মূৰ কৰি কেব চাই আছিলে। মই কোৱাত ঘূৰি চালে আৰু শিৱাক দেখি এইফালে আমাৰজনৰ মুখ মেল খাই গ'ল, মাত নাই। ঐ, কি বেলটোৰ নিচিনা মুখ মেলি আছ, যাবি নেকি? বিয়েৰ খুৱামতো। বিয়েৰটো ময়ে তোক খুৱাই দিম চাপৰি, যাম মানে উৰি যাম এতিয়া। সেইটো মানে ধুনীয়া ছোৱালী এজনী দেখিলেই হ'ল। দুয়োকে চিনাকি কৰাই দিলোঁ। আয়ুৱে দাঁতকেইটা উলিয়াই থ'লে গোটেই সময়খিনি। শিৱাই শাৰীখন কোচাই পিছফালে বহিল, বেগটো মই ধৰি দিলোঁ। মোৰ ফালে চাবলৈ আয়ুৰ এবাৰো সময় নহ'ল, উৰি গৈছে একেবাৰে। পেটুৱা চাগে প্ৰেমতেই পৰিল। হাঁহি এটা আপোনা আপুনি ওলাই আহিল মোৰ। অফিচ সোমাই সময় চালোঁ, 10 বাজিবৰ হ'ল। মনতে ভাবি আহিছোঁ অনিৰুদ্ধই নেদেখাকৈ মনে মনে সুবাসিনীৰ ওচৰলৈ যাম। এনেও আজি কোনেও চাগে কাম নকৰে। গ্লাছৰ দৰজাখন খুলি যিমান পাৰোঁ খৰকৈ খোজ ল'লোঁ। আমাৰ টীমৰ কোনো নাই। ইফালে সিফালে চাই দেখোঁ চবেই গ্ৰুপ হৈ ফটো মৰাত ব্যস্ত। অনিৰুদ্ধ, তানিয়া, শিৱা কাৰো দেখা দেখি নাই। সুভাষিনীয়ে মোক দেখি চকুৰ ইংগিতেৰে ফটো উঠাবলৈ মাতি পঠিয়ালে। বগা পাটৰ শাৰী আৰু খোপাত ফুল লগাই ধুনীয়াকৈ সাজি আহিছে সুভাষিনী। মানুহজনী মনেৰে ধুনীয়া, হাঁহি দিলে পোহৰ হৈ পৰে মুখখন। অনিৰুদ্ধ অহাৰ আগতে বেগটো নিজৰ ঠাইত থৈ অহাই ভাল। কিন্তু মোৰ ডেস্কৰ ওচৰ পাওঁতে চিনাকি সুগন্ধি এটা নাকত লাগিল। অনিৰুদ্ধই ডাঙৰ স্পীকাৰ এটা ফিট কৰি আছে তাত। সেইখিনিৰ পৰাই উভতিলোঁ। তেওঁ দেখা নাপালে। ৰক্ষা। সুভাষিনীৰ ওচৰ পালোঁগৈ। কৃতিকা আৰু সুভাষিনীৰ মতে মই বিন্দি এটা লগাব লাগিছিল। কৃতিকাই নিজৰ বেগৰ পৰা আনি কলা সৰু বিন্দি এটা লগাই হেৰিলে। অলপ পাছত আমাক দেখি টানিয়া আহিল। নেভি ব্লু কালাৰৰ লেহেংগা চোলি পিন্ধিছে, লগত মিলাই নিখুঁত মেকআপ। আহিয়ে আৰম্ভ কৰি দিলে তাই আজি কিমান বেছি ব্যস্ত। শুনি আছোঁ। আজি আহোঁতে অনিৰুদ্ধই যে তাইক পিক কৰিলে, তাইক পাৰফেক্ট বিউটি বুলি কমপ্লিমেণ্ট কৰিলে সেয়াও ক'লে। লগতে দুয়োটাই গাড়ীৰ ভিতৰত তোলা চেলফি কেইখনমানো দেখুৱালে। দুয়োটাৰে একদম পাভযোৰা। তাতে আজি মিলাই পিন্ধিছে, দুয়োৰে ড্ৰেছ নেভি ব্লু। অলপ সময় কথা পাতি সুভাষিনী আৰু কৃতিকাৰ লগত খাবলৈ ওলাই গ'লোঁ। অনিৰুদ্ধই নেদেখাকৈয়ে দিনটোৰ আধা গ'ল। অলপ পাছতে ইভেণ্ট আৰম্ভ হ'ব আৰু তাৰ পাছত মই আৰু শিৱা ঘৰলৈ যাম। আজি সন্ধিয়াৰ চব মিটিং কেঞ্চেলড। অনিৰুদ্ধৰ লগত যেন মুখামুখি নহয়, ভগৱান। 3 বজাৰ লগে লগে ফ্ল'ৰৰ এটা অংশত সকলো গোট খালে। তাতে অলপ ওখকৈ ষ্টেজৰ নিচিনাকৈ বনাই থোৱা আছে। যিমান পাৰোঁ পিছত গৈ থিয় হৈ আছোঁ, লগত কৃতিকা। সুভাষিনী অলপ আগত চকী এখন লৈ বহি আছে। সুৰেশৰ ৱেলকাম স্পীচৰ পাছত কালচাৰেল প্ৰগ্ৰাম আৰম্ভ কৰিলে টানিয়াই। উচ্চ স্বৰত হাত চাপৰি বাজিল। ষ্টেজৰ কাষতে অনিৰুদ্ধ আৰু সুৰেশ ৰৈ আছে। নীলা ৰঙৰ পাঠানী কুৰ্তা, ব্লু জিন্স আৰু ফৰ্মেল শ্ব' পিন্ধিছে অনিৰুদ্ধই। বাৰে বাৰে ইফালে সিফালে চাইছে। মই থকাৰ ফালে চালেই মই লুকাই দিওঁ। কিয় সেয়া মই নাজানো। এটা এটাকৈ প্ৰগ্ৰেম আৰম্ভ হ'ল। কোনোবাই গান গাইছে, কোনোবাই নাচিছে, বিট বক্সিং কৰিছে, মিমিক্ৰি কৰিছে। তাৰ মাজতে অনিৰুদ্ধক স্পিৰিচুৱেল এৱাৰ্ডো দিয়া হ'ল। এৱাৰ্ড লোৱাৰ সময়তো তেওঁৰ দুচকুৱে কাৰোবাক বিচাৰি থাকিল। And now we have a very special performance by Miss Ananya Goswami from our Business Excellence and Innovation Team. নিজৰ নামটো শুনি কপি ক'লোঁ। তাকো ঘোষণা কৰিছে সুৰেশে। মইতো একো কৰিম বুলি কোৱা নাছিলোঁ। এনেকৈ কৈ দিয়াৰ পাছত নোযোৱাকৈ থাকিবও নোৱাৰোঁ। ভিৰৰ মাজৰ পৰা ওলাই ষ্টেজৰ ফালে খোজ ল'লোঁ। অনিৰুদ্ধ ফালে নাচাওঁ বুলিও চাই পঠিয়ালোঁ। দুটি তৰা তিৰবিৰাই উঠিল। অলপ পানী যেন বিৰিঙি আছে।
ওঠৰ কোণৰ হাঁহিটো আন দিনাতকৈ বেছি উজ্জ্বল প্ৰাণময়। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।